আজি আকৌ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আজি ভিডিঅ'টো বেছি দীঘল নহয়, আজি সৰু এটা শ্বৰ্ট ভিডিঅ' এটা আপোনালোকৰ কাৰণে দিছোঁ। আজি ৰাতিপুৱাই মানুহৰ ঘৰত কপাৰ হেটিং কেট, যিটো আমাৰ অসমীয়াত ধুন্দুলি গোম বুলি কয়, সেই সাপটো উদ্ধাৰ কৰিলে আপোনালোকে এইটো দেখিয়ে আছে ভিডিঅ'ত। আৰু এই সাপটো সাধাৰণতে আমি উদ্ধাৰ প্ৰায় নকৰোঁ, ঘৰৰ পৰা উলিয়াই দিওঁ, তথাপিও মানুহ ঘৰৰ বাকচৰ ভিতৰত সোমাই থকাৰ বাবে উদ্ধাৰ কৰিব লগা হ'ল। আৰু ইয়াক আমি বৰ্তমান তেওঁলোকৰ ঘৰৰ ওচৰতে ৰিলিজ কৰি দিম। তাৰপিছত মই আজিৰ দিনটোত আকৌ এটা উদ্ধাৰ কৰিলোঁ মানুহৰ ঘৰত, এটা চকৰি ফেটি। এইটো ৰাতি উদ্ধাৰ কৰিছিলোঁ, অলপ ভিডিঅ' কৰা হ'ল, গতিকে আপোনালোকৰ কাৰণে সেই ভিডিঅ'টো আগবঢ়ালোঁ। লগতে আৰু বেলেগ এখন গাঁৱৰ পৰা দুটা কাছ উদ্ধাৰ কৰিছিলোঁ, বেলেগ দুখন গাঁৱৰ পৰা। গতিকে সেই কাছ দুটাও সেইদিনাই ৰিলিজ কৰি দিয়া হ'ল। গতিকে আপোনালোকে এই গোটেই সকলোবোৰ বস্তু এই ভিডিঅ'টোত অলপ অলপকৈ দেখা পাব। নহয় দাদা, এইটো মানুহে ভয় খালে নহ'ব। বিনা হাত ষষ্ঠ কৰি উৎসৱ পাতি উঠিছে হেডটো উঠাই দিওঁ। ওপৰতো চাবচোন, পেটমেণ্ট যে আকা থাকে যেনেকুৱা সেইকেইটাও আছে। এই বেক চাইডে ডিঙি এইটো চাইডে ৰং কৰি দিছোঁ। নিজে যাবতে চাব হাতে দেখোন।